হেল্ল' হেল্ল' বুঢ়া ক'ত আছ তই অঁ তোৰ ৰুম তোমাৰ তোৰ বিচাৰি নাপাওঁ কোন ফালে ইটো ফালে নে ইটো ফালে অঁ তই বাটককে দি ওলাই আছোন দে দে ভাই দাদা জুবিনাৰ ফটো চিনি পায় নেকি জুবিন আগত টাৰ্ণিংটো পাম ন এই ট্ৰাইংটো পিনে গ'লে পাম ন আমি মানে বহুত দূৰৰ পৰা আহিছোঁ তাক লগ কৰিব সেইটো এতিয়া নাই ন এতিয়া নাই ন অঁ কালিবাৰ থাকে বুলি শুনি পাইছোঁ ইয়াতে কালিবাৰ থকা নাই আমি মানে বহুত দূৰৰ পৰা আহিছোঁ সেইকাৰণে চিনি নাপাওঁ ঠিক আছে বাৰু ধন্যবাদ এইখন জুবিনৰ আলান লাগিছে আহকচোন অঁ অঁ এইফালে ফটো ভিডিঅ' দেখা পাইছোঁ নে এনেকুৱা এইবিলাক আছে জুবিনৰ প্ৰতি অনুৰাগীৰ কিমান মৰম জুবিন মনলৈ ভৰ্তি ল'ৰালি কিমান গান দেখা আছে দেখা পাইছিলোঁ কিন্তু ৰিয়েলিটিটো দেখা পোৱা নাছিলোঁ আজি আৰু ৰিয়েলিটি আজি প্ৰথমবাৰ আহিছোঁ না বহুত ভাল লাগিছে প্ৰথমবাৰ আহিছোঁ ফটো ভিডিঅ'ত দেখাটো কিমান ধুনীয়া চাওঁ পাখি মেলি দিয়ে মন যায় মানে কাঞ্চনজংঘা জেঠি অমুক বা কি ধুনীয়া ছবি আঁক কৰিছে ইয়াতে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মায়া মায়াবিনী ৰদ আজি কেনি পাওঁ মন যায় চিলা মনৰে কইনা আৰু এইখন চোৱা বুঢ়া এই ফটোখন মই দেখা পাইছিলোঁ বহুত মানে ভিডিঅ'ত দেখা পাইছোঁ এই ফটোটো আৰু শুনা পাইছোঁ যে এইটো ফটো বোলে যোৱা বছৰ বাৰ্থডে দিনাখনে ফটোটো আঁকিছে তাৰমানে মই ভিডিঅ' দেখা পাইছিলোঁ 18 নৱেম্বৰ 2022 চনত আঁকিছে 18 নৱেম্বৰ 2020 চনত আঁকিছে আৰু ইয়াতে লিখা আছে শুভ জন্মদিন জুবিন দা জুবিন দাৰ দিনা জন্মদিনৰ দিনা মানুহ অনুৰাগীবিলাক আহিলে ইয়াতে এনেকৈ লিখি থৈ যায় আৰু ইয়াতে বিভিন্ন ধৰণৰ লেখা আছে মন যায় লেখা আছে জেঠি লাভ ইউ কিবা এতিয়া অলপমান কিবা জয় জুবিন দা হাই জুবিনদাৰ ঘৰ ইয়াতে লিখা আছে কি জুবিন 0 মাইল জুবিন 0 মাইল এইটো আমাৰ মেইন পৰিচয় জুবিন 0 মাইল ফটো দেখিছিলোঁ কিন্তু ডাইৰেক্ট ৰিয়েলত দেখা নাছিলোঁ না দেখা ঘৰৰ ভিতৰত যাওঁ বোলা আবল তালাহে মাৰা আছে কেনেকুৱা ভিতৰত যাবি এতিয়া দাদা ক'ত লগ পাম আমি ক'ত লগ পাম তালা মাৰা আছে মানে কি দাদাতে নাই 100% নাই আৰু আমি দাদাক এতিয়া ক'ত লগ পাম ক'ত লগ পাম ল'ৰা এটা আছে ফোন কৰোঁ নেকি তাক ফোন কৰিছোৱাচোন সি জানে কিন্তু দাদা ক'ত থাকে আজি ফোন প্ৰথমবাৰৰ পৰা আহি এনেকুৱা হ'ল জুবিন দাক লগ নাপালোঁ খাৰুগলিত ক'ত বা আছে মানুহজন তাক মই ফোন কৰিছোঁ ভাই ক'ত আছা এই আমি মানে জুবিন দাক লগ কৰিব আছিলোঁ খাৰগুলিত এতিয়া দাদা খাৰগুলিত নাই ক'ত থাকে এনেই গম পা নেকি এই নকবি দে বহুত দূৰৰ পৰা আহিছিলোঁ মোৰ লগৰ ল'ৰা এটা আছে সি আছে পাঠশালাৰ পৰাই আৰু মই আছোঁ তোৰ নলবাৰীৰ পৰাই জুবিন দাকে লগ কৰিব আহিলোঁ সিহঁতে নাই এতিয়া তালা মাৰা আছে গেটত খাৰগুলিত আহিলোঁ কাহিলীপাৰাত কোনখিনি থাকে জ্যোতি চিত্ৰপন পাৰ হৈ কিনে আৰু কিমান যাব লাগে গণেশ ট্ৰেইনিং আছে তই আহিবি নেকি তই নহ'লে একবাৰ যা ভাল লাগিব একেলগে গ'লে ভাল লাগিব কি কৰিবি মানে এতিয়া কাহিলীপাৰাত যাওঁতো কাহিলীপাৰাত মানে খাৰুগুলিটো লগ নাপালোঁ এতিয়া কাহিলীপাৰাৰ ফালে অলপমান যাই চাওঁ তাতে লগ পালে ভাল আছিল নে নহয় যদি মানে লগত আছে লগ পাওঁ নে নহয় লগ পাম মোৰ লগতো ফোন কৰিছিলোঁ ন আহি আছে নেকি আহিম বুলি কৈছে সি আহিলে লগ পালে ভাল লাগিল ইমান দূৰৰ পৰা আহিছোঁ তো সেই দূৰৰ পৰা আহিছে মোক সেই পাঠশালাৰ পৰা আহিছোঁ তাকেতো পাঠশালাৰ পৰা আহি পেলাই যদি আৰু লগ নাপাওঁ আৰু বেয়া লাগব তাকেতো যাওঁ আৰু যাওঁ বুঢ়া এই চাওঁ না জাগা ইমান ধুনীয়া এটা ভিউ মানে বহুত দিনত কি আহিব নাছিলো না আজি আহিছো প্ৰথম কি ধুনীয়া ভিউ দেখিছো ভাল লাগিছে মাজৰ এইটো চাইছো এটা মাজত কিবা মানে পানী তাৰে মাজৰ পৰিৱেশ কি ধুনীয়া এটা ভিউ স্পেচিয়েল ভিউ আছিলে আৰু এনেকুৱা ভিউ ফটো মাৰিব লাগে এটা ৰিয়েলিটি মোবাইলটো দি ফটো মাৰ ইটো মোবাইল লৈ হে বুঢ়া কি এইটো চিলনিৰ মা প্ৰথম মানে মই ভিডিঅ'টো দেখা পাইছিলোঁ ইমান দিনে আজি
হা দেখাই ভাল লাগিছে লাচি হিলা মন তোৰা কাষৰে উৰি উৰি ফুৰো মই গাঁৱৰে পোহৰে আৰু জুবিন দাই চিলাৰ যেতিয়া ভিডিঅ'টো বনাইছিল যে তেতিয়া জুবিন দাই ইয়াতে থিয় আছিল মই এইখিনি জেগা চাইছোঁ বাবুদা আমিতো আহি পালো হয় ওপৰটো নহয় কি ভগানী ভগৰত্ব পৰিটোৱে মোৰ লগতো যে কৈছে লগতো ফোন কৰাচোন আহিছে নেকি ফোন কৰি লচোন ফোন কৰি ল আহিছে দিয়া কালৈকে লগ কৰি পেলাই ধুনীয়াকৈ যাই থাকোঁ আৰু ফোন কৰি ল বাবুদা কি দেখা পাইছে এফালে এইটো এই ব্লগাৰ আহে গৈছা ব্লগাৰ আহে নিউজ চেনেল আহে দুটামান ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰ্ছৰ কাৰণে আহে মানুহে কিমান এটা আশা কৰি জানে যে জুবিন দাই এইটো কাম আমাক কৰি দিব বা ভিডিঅ' বনোৱাত ইহঁতে কি মানে আমি ইয়াৰ লোকেল কোনো পাত্তাই নিদিয়ে তোমালোকে কি মানে সদায় ইয়াতে আহা যে ক'ৰ পৰা আহা তোমালোকে আমি ইয়াৰ গুৱাহাটীৰ পৰা আহিছোঁ কোনোবা পাঠশালাৰ পৰা আহিছে কোনোবাই বাহিৰা চাৰিআলিৰ পৰা আহিছে কোনোবাই কি মানে তোমালোকে সদায় ইয়াতে দেখা পাওঁ মইতো ইয়াৰ লোকেল দেই মই ইয়াৰ লোকেল কিন্তু মই তোমালোক সদায় দেখা পাই থাকোঁ মানে কি কামটো কি থাকে তোমালোকৰ ইয়াত সদায় দৰ্শন কৰিব আহোঁ আপুনি ইয়াৰ পৰা যাওক তোমালোক ইমান ডাঙৰ অনুৰাগী আমি তাৰমানে কি আমি তাৰমানে ইয়াত লোকেল মানুহখিনি তোমালোকক সদায় চাই কেনে মানে সেই হৈ গৈছোঁ মানে ফেড আপ হৈ গৈছোঁ আপোনাৰ প্ৰব্লেম দৰ্শন কৰিব আহিছোঁ কি প্ৰব্লেম আপোনাৰ মই ইয়াৰ লোকেল তুমি ইয়াৰ লোকেল হোৱা আৰামৰ হোৱা সেইটো আমাৰ মতলব নাই গম পাইছা আমি অসমৰ লোকেল তুমি ইয়াৰে লোকেল আমি অসমৰ লোকেল গতিকে সেইটো কথা নহয় ভাই আমাৰ লগত নেদেখাবা আমাৰ এটা এৰিয়াৰ কথা আছে জুবিন দা কোন চিনি পায় এক মিনিট এৰিয়াৰ কথা আছে আমি তোমাৰ এৰিয়াত কৈ তোমাৰ ঘৰৰ সন্মুখত আমি তোমাক কৰা নাই এই যে কৈছে আমি আছো জুবিনদাৰ ঘৰৰ সন্মুখত নাই এই যে কৈছে জুবিনদাৰ চিনি পোৱা কথা গান গায়ক হয় বে এটা সাধাৰণ কি গায়ক সেই গায়কজনক তুমি আজি জানা সেই গায়কজনক আজি মানে কিমান ভাল পায় সেই গায়কজনৰ কাৰণে আজি কিমান অনুৰাগী আছে তোমালোকৰ মানুহ ভালকে তোমালোকৰ পৰা মই জ্ঞান ল'ব অহা নাই তোমালোকক ৱাৰ্ডিং দিব আহিছোঁ এই এৰিয়াত নেক্সট টাইম যাতে দেখা নাপাওঁ কালি আকৌ দেখা পাবা আহিবা তোমালোকে আকৌ দেখা পাবা আমিতো ভাত দিনা আহিলোৱে লগ নাপালোঁ আজি ছেকেণ্ড দিন লগ পোৱা নাই চাওঁ বাৰু লগ পাব লাগে কাৰণ এতিয়া দাদা গাড়ীখনো আছে না আৰু কথা বুলি কৈছে কি হয় চাই চাই ব্ৰ কি নাম তোমাৰ নাম মোৰ নাম বাবু জুবিন দাক কৰিব আহিছে কি বুলি কৈছে কণ্টেক্ট কৰিছে গাড়ী এতিয়া আগতে লগ পাইছা ঠিক আছে আজি দাদা ঘৰতে আছে চাগে গাড়ীখন দেখা পাইছে লগ পাবা আৰু লগ পালে ভাল লাগিব বহুত দূৰৰ পৰা আছে ন বাৰু সিহঁতক আগতেও কৈছোঁ হা সিহঁতক আগতেও ৱাৰ্ণিং দিছোঁ কিন্তু নাই নুশুনে আচ্ছা তোমালোকক আগতে ৱাৰ্ণিং দিয়া হৈছিল চবকে কি হ'ল আকৌ ইয়াত খাৰা হোৱা দেখা পালোঁ যে কৈছিলোঁ নে যে আমাক ইয়াতে নেক্সট ডে আকৌ দেখা পাব বুলি এই জেগাত আকৌ দেখা পাব মই এইবাৰ একদম লাষ্ট টাইম কৈছোঁ মানে চবকে কৈছোঁ দেই কিন্তু চবকে কৈছোঁ লাষ্ট টাইম ৱাৰ্ণিং দিছোঁ নেক্সট টাইম দেখা পাব নালাগে মই যাওঁ এতিয়া যোৱা মই বাৰে বাৰে আহি শুনা কি কৈ আছোঁ মই বাৰে বাৰে আহি থাকিব নোৱাৰোঁ দেই মই একদম সঁচা কথা কৈছোঁ আমাৰ এৰিয়াত দেখাব নালাগে তুমি বেছি কৰিছিলা তোমাক চাই কৈছোঁ মই একো কৰিব নোৱাৰা জুবিন দাৰ অনুৰাগীৰ লগত পাংগা নল'বা কি কৰিবা নাংগা হৈ যাবা সেইটো কথা মনত ৰাখিবা জুবিন দাৰ অনুৰাগী হয় কি কৰিবা তুমি কি গতিকে ভিডিঅ' দেখিছা ফান দেখা নাই গম পাইছা ভালকে দেখিবা
বয়সৰ লাজ লগা কথা পৰিলে মনত আজিও হাঁহি উঠা কটাৰীৰে হাত কাটি তোমাক নাপালে মই কটাৰীৰে হাত কাটি তোমাক নাপালে মই মৰি যাম বুলি তুমি বাৰে বাৰে কোৱা গাবৰা বয়সৰ লাজ লগা কথা পৰিলে মনত আজিও হাঁহি উঠা সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছোহি জীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই নাইবা সেমেকা ৰাতি নেলাগে মোক সোঁৱৰণি হে মায়া মায়া মাথো মায়া তুমি জানো আজি মই বুজিছো যে জুবিন দা সঁচাকে জুবিন দা তোমালোকক মই অলপ আগতে কিবা এটা মিছবিহেভ কৰিলো চাগে দেই কোনো বেয়া নাপাবা একদম তুমি আমাৰ সেইটোৱে ভাল লাগিছে জুবিন দা মানে আমাৰ প্ৰাণ বুজি পাইছা সেইটোৱে মই বিচাৰো এতিয়া আমি একেলগে কি কৰিম জুবিন দাক বিচাৰি যাম জয় জুবিন দা জয় জুবিন দা জুবিন দা জুবিন দা জুবিন দা আপুনি মোৰ কাৰণে ভগৱান জুবিন দা তহঁতে বহুত দূৰৰ পৰা আহিছ খুব ভাল লাগিছে মোৰ এতিয়া শ্বুটিং আছে মই শ্বুটিঙত যাব লাগিব দে ঠিক আছে লগ পাম দেই আহিবি আকৌ তহঁতে কপি কপি শুনো এই ধ্বনি আকাশ বাউৰি ধুমুকি ধৰণি চকুৰে কৰো দিন শুৱনি আৰু বাবু দা জুবিন দাকটো লগ পালোঁ মোৰ প্ৰথমবাৰৰ বাবে মানে এটা ভাবিব নোৱাৰা সপোন এটা পূৰণ হৈছে ভগৱানক আজি প্ৰথমবাৰ লগ পালোঁ জীৱনত মানে পাহৰিব নোৱাৰোঁ কেতিয়া এনেকুৱা ধৰণৰ স্মৃতিবিলাক সেইটো লগ পাই ভাল লাগিল যোৱাকালি ৰখিলোঁ গোটেই দিনটো গধূলি হৈ গ'ল তো গধূলিলৈকে ৰখিলোঁ তথাপিও আমি লগ নাপালোঁ আজি আমি দাদাক লগ পালোঁ সঁচা কথা কাৰণ বহুত আশা আছিল দাদাক লগ পোৱাৰ কাৰণে নেক্সট কেতিয়াবা লগ পাম Happy birthday. No, totally happy birthday, Zubinda. জুবিন দা জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু সদায় আপুনি সুখী থাকক আৰু নিজৰ প্ৰতি গুৰুত্ব দিয়ক আৰু আমাৰ অসমবাসী ৰাইজৰ কাৰণে ভাল ভাল গান উপহাৰ দিয়ক আপুনি ভাল ভাল কাম কৰি যাওক সেয়াই শুভকামনা থাকিলে আপোনালৈ আৰু জন্মদিনৰ পুনৰ এবাৰ আপোনালৈ শুভেচ্ছা থাকিলে জুবিন দা লাভ ইউ জয় জুবিন দা আমাৰ হাৰ্ট অফ জুবিন দা আপোনাৰ আজি জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আশা কৰোঁ আৰু ভাল ভাল কাম কৰি যাওক আমাৰ যুৱ চামৰ বাবে আপোনাক লৈ আমি আদৰ্শক লৈ আমি আগুৱাই গৈ আছোঁ আপোনাক বহুত বস্তু ফ'ল' কৰোঁ গতিকে আপুনি আৰু ভাল ভাল কাম কৰি যাওক আমাৰ মৰমৰ দাদা হিচাপে থেংক ইউ হেপী বাৰ্থডে আজি আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ জন্মদিন পোনপ্ৰথমে শিল্পীগৰাকীক জন্মদিনৰ ওলগ যাচিল আৰু জন্মদিনৰ উপহাৰ স্বৰূপে তেওঁলৈ এটি কণমানি কবিতাৰ শিৰোনামা আজি জন্মদিন তেখেতৰ অসমৰ সংস্কৃতি গীত মাত কথা বতৰা মৰম ভাল পোৱা বিশ্বৰ দুৱাৰত মুকলি কৰা এজন শিল্পীৰ তুমি জানা কোন তেওঁ কোৱা প্ৰতিটো গান তোমাৰ জীৱন লগৰী চিয়াহী নহয় যেন দাদা প্ৰেমৰ লিখনি হাজাৰ কথাৰে নহয় শেষ দাদা তোমাৰ জীৱন দিবা জানো তুমি দাদা আমাক সঁহাৰি প্ৰতিপল হওঁ মই তোমাৰে আপোন প্ৰতিপল জিলিকে মোৰ চকুত তোমাৰ সপোন কথাৰে ক'ব নোৱাৰো মই তুমিয়েই মোৰ বুকুৰ আপোন